Hello everyone, Assalamu alaikum. Painting of Parvin channel লৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা ওড়না ডিজাইন লৈ আহিছো। এটো এটা কটনৰ ওড়নাটো মই নিজে ৰেডি কৰিছো আৰু পিংক কালাৰৰ লেস লৈছো, ফ্লাৱাৰ লেস মাজত ডিজাইন কৰিবলৈ। এটো মোৰ ইয়াৰ আগতে এটা পিংক কালাৰৰ নাইৰা কুৰ্তি আপোনালোকৰ লগত শেয়াৰ কৰিছিলো। হে কুৰ্তিটোৰ লগত মেচ কৰি ওড়নাটো মই ৰেডি কৰিছো। খুবেই সহজ ডিজাইনটো কৰিছো, মই সিম্পল কে ৰাখিছো। ডিজাইনটো চাবলৈ ভিডিওটো শেষলৈকে চাবলৈ অনুৰোধ কৰিলো। প্ৰথমে ফুলখিনি মই কাটি লম আৰু ইয়াতে মই 2 মিটাৰ লেস লৈছো। 2 মিটাৰ লেসেৰে মোৰ সম্পূৰ্ণ ওড়নাটো কমপ্লিট হৈছে। এটো ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি বেছিকে ঘন ডিজাইন দিয়ে, বেছিকে ফুল লগায় তেনেহলে আপোনাৰ আৰু বেছি লেস লাগিব। মই ডিজাইনটো যেহেতু সিম্পল কে ৰাখিছো, 2 মিটাৰ লেসতে মোৰ সম্পূৰ্ণ হৈছে। এতিয়া লেসখিনি কটা হৈ গল। মই এতিয়া ওড়নাটো মেলি লৈ তাৰ পিছত লেস ফ্লাৱাৰখিনি বহাই মই চিন দিলো। চিন দিয়াৰ সময়ত সদায় কাট পেন্সিল ব্যৱহাৰ কৰিব। কোনো ধৰণৰ কলম ব্যৱহাৰ নকৰিব, কাৰণ কলমৰ দাগবিলাক উঠি নাযায়। আৰু এই ডিজাইনটোত মই কোনো ধৰণৰ ফেব্ৰিক কালাৰ ইউজ কৰা নাই। মানে আপুনি যদি ইচ্ছা কৰে ফুলৰ লগত পাত আঁকি দিব পাৰে ফেব্ৰিক কালাৰেৰে। মই কিন্তু ডিজাইনটো একেবাৰে সিম্পল ৰাখিছো। লেসখিনি এনেদৰে বহাই লব, যেতিয়াহলে গ্লু লগোৱাৰ সময়ত সুবিধা হ'ব চিন দি ললে। এটো হৈছে ফেব্ৰিক গ্লু। এটো আপুনি হুতাৰে সিলাই কৰিও লগাব পাৰে ফুলখিনি। মই কুৰ্তাত সিলাই কৰি লগাইছো, কিন্তু ওড়নাত মই আঠা লগাইছো। যেহেতু ওড়নাৰ উল্টা সাইডটো দেখিবলৈ বেয়া হ'ব হুতাৰে সিলালে, এই কাৰণে মই আঠা দি লগাইছো। আৰু আঠা দি লগালে কিমান নিৰ্ভৰযোগ্য মই ফাৰ্স্ট টাইম কৰিছো, এই কাৰণে ক'ব নোৱাৰো। আৰু এই ফুলবিলাকৰ দুটা সাইড আছে, আপুনি উল্টা সাইডটো চাই ল'ব। উল্টা সাইডত আঠা লগাই এনেদৰে লগাই যাব চিন দিয়া মতে। একেবাৰে সহজ, নতুন সকলেও নিশ্চয় পাৰিব। আৰু এনেকুৱা ধৰণৰ ওড়নাৰ ডিজাইন যদি আৰু চাব খোজে তেনেহলে মোক কমেন্ট কৰিব। কমেন্ট কৰি জনাব কেনেকুৱা ডিজাইন আপোনালোকৰ লাগে। আপোনালোকৰ অনুৰোধ মৰ্মে মই বনাই দিবলৈ চেষ্টা কৰিম। মোৰ চেনেলত মই বেবি ফ্ৰক, গাৰুৰ কভাৰ, কুৰ্তা এইবিলাক ডিজাইন মই দেখুৱাও। আপোনালোকে যদি চাব খোজে তেনেহলে মোক কেনেকুৱা ডিজাইন কি চাব খোজে মোক ক'ব। মোৰ আঠা লগোৱা সম্পূৰ্ণ হল। এটো হৈছে ডিজাইন, একেবাৰে মানে সিম্পল ডিজাইন, বহুত ধুনীয়া হৈছে। আজিলৈ ইমানেই।
আল্লাহ হাফিজ, আসসালামু আলাইকুম।